Hello guys, welcome back to my YouTube channel. আৰু বহুত দিনৰ মূৰত আহিলো এটা নতুন ভিডিও লৈ আপোনালোকৰ আগলৈ। আৰু আপোনালোকে হয়তো বহুতে ভাবিছে মই সাগে YouTube এৰি দিলো। মই YouTube এৰি দিয়া নাই। আসলে মই কি হল এটা কামত মানে ব্যস্ত হৈ থকাৰ কাৰণে মই ভিডিও বনাব পৰা নাই। কিন্তু বহুত দিনৰ মূৰত আজি এটা সৰু ভিডিও লৈ আহিছো আৰু সৰু ভিডিওটো যদি আপোনালোকক মই ক'ব বিচাৰিছো যে মই আসলে YouTubeটো এৰা নাই আৰু লগতে আপোনালোকক এটা ভাল কথা মই জনাম আৰু আপোনালোকে হয়তো জানি ভাল পাব বা আপোনালোকৰো অলপ সুবিধা হ'ব বুলি মই ভাবো বা যি সকল আপোনালোকে বিহুৰ লগত জড়িত বিশেষকৈ আপোনালোকে থাম্বনেল দেখি গম পাইছে আজি পেপাটোৰ লগত জড়িত মই কথা কম আপোনালোকক মানে শিকিবৰ কাৰণে কি কৰিব পাৰিব আপোনালোকে বা ক'ৰ পৰা শিকিব পাৰিব গতিকে দেৰি নকৰি বলকচোন বন্ধুসকল ভিডিওটো শেষৰলৈকে আপোনালোকে চাওক আৰু ভাল পালে লাইক এটা কৰি দিব মই আৰু ইয়াতে আৰু এটা কথা কৈছো হয়তো বিহুৰ সিজন গ'ল কিন্তু সিজন গ'ল যদিও আমি ভিডিও বনাইছো কাৰণ যি হল আমি বিহুৱা কাৰণ আমি গোটেই বছৰটো প্ৰেক্টিস বা গোটেই বছৰটো আখৰা কৰি মেলি এটা সময়ত ভাল পাৰফৰ্ম কৰিব পাৰো গতিকে আৰু মই ভাবো যি সকল বিহুৱা তেখেতসকলৰ গোটেই বছৰটো তেওঁলোকৰ গাত বিহু থাকে কাৰণ আমাৰ এটা যিটো মানে মনৰ ভিতৰত এটা থাকে গম পাইছে বিহুৰ এটা উল্লাস যিটো হেতু আমাৰ গোটেই বছৰ ধৰি থাকে আৰু তেওঁলোকৰ বাবে মই আপোনালোকক আজি এই ভিডিওটো আগবঢ়ালো আপোনালোকৰ কাৰণে গতিকে আপোনালোকক কিবা এটা সহায় হ'ব বুলি মই ভাবিলো বা আপোনালোকক কিবা এটা সুবিধা হ'ব বুলি ভাবিলো গতিকে এই ভিডিওটো বনালো গতিকে লাইক এটা কৰি দিয়ক আপোনালোকে পেপাটো শিকিবলৈ হলে পোন প্ৰথমে জানিব লাগিব পেপাটোৰ সকলো অংকৰ বিষয়ে এইবিলাক কথা মই আপোনালোকক বাৰু কৈ নাথাকো মই মেইন কথাটো আপোনালোকক কৈ দিছো আপোনালোকে পেপা শিকিব বিচাৰি আছে তো আপোনালোকৰ বাবে এটা ভাল খবৰ যে আপোনালোকে ফ্ৰীতে পেপা শিকিব পাৰিব কাৰণ আপোনালোকে হয়তো বহুতে চিনি পায় লুকু কোৰ তেখেত মোৰ দাদাৰ দৰে তেখেতে অতি ভালদৰে মানে আপোনালোকক ফ্ৰীতে পেপা শিকাব আৰু ইউটিউবত মানে ইউটিউবৰ ভিডিওবোৰ আপোনালোকে চাই ইমান ধুনীয়াকৈ তেওঁ বুজাব বা শিকাব আপোনালোকক আপুনি ঘৰতে বহি ধুনীয়াকৈ শিকিব পাৰিব আৰু মই নিজেও তেওঁৰ পৰা শিকি আছো গতিকে আপোনালোকে চাব পাৰিব তেওঁৰ পৰা চাব পাৰিব বা শিকিব পাৰিব তেওঁৰ পৰা গতিকে তেওঁ খুব স্পষ্টকৈ মানে ভালদৰে বুজাই আপোনালোকে শিকিব পাৰিব মই লুকুকৰ যি চেনেল কিটা আছে এটা তেওঁ সাগে বিহু যত যায় তেনেকুৱা টাইপৰ বনাই আৰু এটা চেনেলত তেওঁ পেপা শিকে স্পষ্টকৈ খুব ধুনীয়াকৈ আপোনালোকে শিকিব পাৰিব ঘৰতে বহি গতিকে যাওক ডেসক্ৰিপচনত লিংক আছে চাওক আৰু এইটো কোনো ধৰণৰ স্পন্সৰ টাইপ ভিডিও নহয় কাৰণ মই তেওঁৰ কামখিনি ভাল পাইছো গতিকে মই তেওঁৰ নামটো লৈছো আৰু যদি বেলেগ কোনোবাই এনেদৰে ভালদৰে কাম কৰি যায় ময়ো ল'ম অফক'ৰ্ছ মই তেওঁৰ নামো ল'ম গতিকে আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বাই